নাগৰিকজনী জনৰ যি আমাৰ ফুটবল খেল শুভাৰম্ভ এই শুভাৰম্ভণি কাৰ্যসূচীত উপস্থিত থকা আমাৰ বিভিন্ন বিদ্যালয়ৰ মোৰ শিক্ষক বন্ধুসকল, আমাৰ বিদ্যালয়ৰ সহকাৰী শিক্ষকদ্বয় আৰু মোৰ মৰমৰ ছাত্ৰসকল, খেলুৱৈ ছাত্ৰসকল, আৰু ইয়াৰ উপৰি আমাৰ আজিৰ এই খেলৰ পৰিচালনা কৰাৰ বাবে আমি আমন্ত্ৰণ কৰি অনা আমাৰ পৰিচালকসকল আটাইলৈ প্ৰথমতে মই হাতৰবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা শ্ৰদ্ধা, অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইনবেলিৰ দৰে এইবেলিও চৰকাৰৰ নিৰ্দেশ অনুযায়ী আমাৰ যি জিলা ক্ৰীড়া বিভাগ আছে, এই ক্ৰীড়া বিভাগৰ নিৰ্দেশ অনুযায়ী যিখন জনেল খেল বাগিজুলি জনৰ যিখন জনৰ খেল, সেই জনৰ খেলখন আমাৰ হাতৰবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰাৰ বাবে আমাক নিৰ্দেশনা প্ৰেৰণ কৰিছে আৰু আমি ইতিমধ্যে এই খেলখন যোৱা 6 তাৰিখৰ পৰা অনুষ্ঠিত, তাৰপিছত দিনাখন আকৌ ৰবিবাৰ পৰাৰ কাৰণে আজিৰ দিনটো স্থিৰ কৰি আজিৰ পৰা আমি শুভাৰম্ভণি কৰাৰ কাৰণে প্ৰস্তুতি অব্যাহত ৰাখিছোঁ। আৰু আজিৰ এই শুভ খেলখনত, উদ্বোধনী খেলখনত আমাৰ অহিয়াবাৰী হাইস্কুলৰ খেলুৱৈসকল আৰু গোপীনাথ বৰদলৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলুৱৈসকলে প্ৰথম খেলখন তেওঁলোকে খেলিব। মই আটাইলৈকে যিসকল খেলুৱৈ তেওঁলোকক মই আহ্বান জনাইছোঁ, নিশ্চয় তেওঁলোকে সুন্দৰভাৱে শৃংখলাবদ্ধভাৱে খেলখনত অংশগ্ৰহণ কৰিব, যাতে দৰ্শকসকলেও খেলা চাই ভাল পায় আৰু তোমালোকেও হয়তো ভালদৰে খেল প্ৰদৰ্শন কৰিব পৰা। ইয়াত হয়তো জিকিলে পিছলৈ জিলা পৰ্যায়ৰ পিছত আকৌ ষ্টেট লেভেলত। যোৱা বছৰ আমাৰ তামোলপুৰ জিলাৰ ফালৰ পৰা আমাৰ নাগৰিকজনী আমাৰ হাতৰবাৰী হাইস্কুলৰ পৰাই এই 17 বছৰৰ অনুৰ্ধৰ আৰু 15 বছৰৰ অনুৰ্ধৰ দুটা দলেই গৈ পেলাই গুৱাহাটী নেহৰু ষ্টেডিয়ামত খেলিবলৈ সুবিধা লাভ কৰিছিল, কিন্তু তাতেই ছেকেণ্ড ৰাউণ্ডত পৰাজয় বৰণ কৰিলে। আৰু যোৱা বছৰ আমাৰ ছোৱালীৰো আছিলে, এইবাৰ আমি ছোৱালীৰ খেলখন বিশেষ কাৰণবশতঃ আমি নানিলোঁ, বেলেগ ঠাইত নিশ্চয় হ'ব। যা হওক, মই আজিৰ এই শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত হোৱাৰ বাবে শ্ৰদ্ধাৰ যিসকল শিক্ষক বন্ধু আটাইলৈকে মই পুনৰবাৰ তেখেতসকলক শ্ৰদ্ধা নিবেদিছোঁ আৰু খেল পৰিচালকসকলক মই শ্ৰদ্ধা নিবেদিছোঁ আৰু খেলুৱৈসকলক পুনৰবাৰ মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰি আজিৰ যিখন খেল, এই খেলখন আমি উদ্বোধন হোৱা বুলি ঘোষণা কৰিছোঁ। পালে লবি না সাইড লবি না বল লবি সাইডটো কোন ফালে লবি ফার্স্ট কিক টাইম 10 5 minute rest. Okay, control your team, fair play. Okay, again, best of luck.